Hello everyone, আজি আমি আহিছো ডিব্ৰুগড় খুৰাঙত থকা হেৰিটেজ নাগা কিচেনলৈ বুলি মোৰ ননদৰ ছোৱালীজনী বাৰ্থডে আছিলে বাৰ্থডে সেলিব্ৰেট কৰিবলৈ বুলি ওলাইছিলো তালে যোৱা আগতে এয়া আমি ঘৰতে কেকটো কাটি ললো আৰু কেক কাটি মেলি হোৱাৰ পিছত আমি লাহেকে উলালো আৰু এয়া আমি আধা বাট পাইছোহি বতৰটো বহুত ডাৱৰীয়া কৰিছিল আৰু এটুক দুটু বৰষুণো দিছিলে অৱশেষত যেনিবা আমি আহি এয়া নাগা কিচেন পালোহি আৰু এয়া হৈছে বাহিৰৰ পৰিবেশ আৰু ভিতৰডখও তেওঁলোকে ধুনীয়াকৈ লাইট ফিটিং কৰি বনাই ৰাখিছে আৰু এইডখৰ হৈছে ফটো মাৰিবলৈ তেওঁলোকে বনাইছে আৰু আহিয়ে প্ৰথমতে আমি খানাটো অৰ্ডাৰ দি ললো আমি আসামিজ ভেজ থালিখন অৰ্ডাৰ দিলো এখন 190 रुपीस লৈছে এয়া দেখিছেনে কেবাবিধো আইটেমও দিছে তেওঁলোকে আৰু খাবলৈ বহুত ভাল আৰু আপোনালোকে জুনে জুনে নাগা কিচেন নাই আহিব পাৰে ডিব্ৰুগড় খুৰাঙত আছে আৰু ৰাস্তাৰ কাষতে আছে বাৰু আৰু ইয়াত নাগা থালিও পায় বুলি কৈছে কিন্তু আমি নাগা থালিখন অৰ্ডাৰ দিয়া নাই আমি ভেজ থালিখন লগত খাবলৈ গাহৰি বইল গাহৰি ফ্ৰাই তাৰ পিছত চিকেন বইল আৰু বাটাৰ পনীৰ মছলা এনেকৈ কৰি কেবাবিধো অৰ্ডাৰ দিলো আৰু ইয়াত দেখিছেনে সকলোৱে খাই আছে অৱশেষত আমি খাই মেলি ফটো মাৰি ললো আৰু তাৰ পিছত আহিলো আমি বগীবিললৈ বুলি যিহেতু তাৰ পৰা বেছি দূৰ নহয় আৰু বগীবিলত অলপ সময় ৰখি পেলাই আমি ঘৰমুৱা হলো আৰু এই ভিডিওটো 6 তাৰিখে হয় কিন্তু এডিট কৰিবলৈ সময় নোহোৱাৰ কাৰণেহে আপলোড দিয়া দেৰি হৈছে আৰু ইয়া দেখিছেনে ব্ৰহ্মপুত্ৰ পানী লাহেকে শুকাইছে আৰু ভিডিওটো যদি সম্পূৰ্ণ ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু ফলো কৰি দিব তেনেহলে আজিলৈ আহিছো পুনৰ লগ পাম অন্য এটি ভিডিও হৈতে বাই বাই